নমস্কাৰ, কেনে আছে আপোনালোক? মোৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এঠাইলৈ গৈ থাকোঁতে এটা বৰ সুন্দৰ দৃশ্য উপভোগ কৰিলোঁ। কেইজনমান উদ্যমী অসমীয়া যুৱকে হাঁহ পুহি স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িছে। চাওকচোন কিমান হাঁহ, দেখিয়ে মনটো ভাল লাগি গ'ল। মই বহু ঠাইলৈ গৈছোঁ, তাত মই দেখিবলৈ পাইছোঁ বহু অসমীয়া যুৱকে লোকেল কুকুৰা, ব্ৰইলাৰ, গাহৰি, ছাগলী, গৰু আদি বিভিন্ন ধৰণৰ পশুপালন কৰি নিজৰ স্বাৱলম্বিতাৰ পথ তেওঁলোকে বিচাৰি লৈছে। তেওঁলোকে চাকৰিৰ বাবে আশা নকৰি তেওঁলোকে ব্যক্তিগতভাৱে যিমানটো তেওঁলোকে পাৰে সিমানকণ প্ৰচেষ্টাৰে তেওঁলোকে স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িছে। মই বৰ সুখী হ'লোঁ দেখি। আমাৰ অসমীয়া যুৱকৰ এই জয়যাত্ৰাটো আমাৰ অব্যাহত থাকক, কাৰণ চাকৰি বুলি পিছত যদি ঘূৰি ফুৰে আমাৰ পিছততো একো নহ'ব। এনেই আমাৰ বয়োজ্যেষ্ঠসকলে আমাৰ অসমীয়া যুৱকসকলৰ ধদুৱা বুলি কয়। গতিকে আমি ঘৰতে ধদুৱা হৈ বহি নাথাকি আমি স্বাৱলম্বন হোৱাৰ পথত আমি যদি এই ধৰণৰ কাম কৰি যদি আমি আগবাঢ়ি যাব পাৰোঁ তেন্তে আমাৰ দহে শলাগ ল'ব। আৰু মই আমাৰ অসমীয়া যুৱকসকলক অনুৰোধ জনাইছোঁ যাতে এওঁৰ পৰা কিবা এটা শিকি আগবাঢ়ক।